गोबावसिननिफ्राय फिसिलाङो सार ओंखायनो दा मोनोबा नोंसोर मोनोबा जेन'बा नायनानै थांजागौमोन साराबो जेन'बा लामाखौ जोङो दालां आरो माथावरि बायनानै दै लोमनायनि आरो ओमफ्राय बै सराइखेलानिफ्राय माथावरि बायनानै जोंनि गामियाव बोसोरफ्रामबो दै लोमो ओमफ्राय नांगौ ओमफ्राय बे मोननै माथावरिखौ माने थेनांगौ आरो बेनि थाखाय जोङो बुंनो होननानै अनेक दिननिफ्रायनो साननानै दङ ओमफ्राय दिनै आङो बे खोथाखौ बुंनाय जाबाय आरो जेनेबा सारमोननि सिगाङाव लाजिया गिया आं बुंनाय जाबाय आरो बिटिआरनि इउपिपिएल बिजेपि आरो जिएसपिनि जथाय सोरखारा 1 बोसोर आबुं जानायजों लोब्बा लाखिनानै बृहस्पतिबारखालि गामि परिषद जथुम्मा खालामो। बे गामि परिषद जथुम्माखौ बिटिआर खुंथाया खालामो। क'क्राझार सोहोरनिफ्राय 5 किल'मिटार गोजानाव थानाय हरिनागुरि मुंनि गंसे राभा गामियाव। हरिनागुरि गामिनि गेलेग्रा फोथाराव जानाय जनता दरबाराव बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर', लेङाइ गाहाय मावफुं सोद्रोमा गबिन्द बसुमतारी, एमएलए लरेन्स इस्लारि, बिटिआरनि इएम एमसिएलएफोर, बिटिसिनि प्रिन्सिपाल सेक्रेटारि शान्तनु पि गदमारिजों लोगोसे बिफानारि मावख'गिरि गावबुरा, गावमदद गौथुमनि सोद्रोमा, आसाम मावथि फोरोंगिरिफोर आरो गामिनि गोबां सुबुङा नुजाथियो। এটা আমাৰ কমিটমেণ্ট আছিলে কি সকলো সমষ্টিতে জনতা দৰবাৰ কৰা হ'ব। এতিয়া জনতা দৰবাৰ কৰাৰ আগতে আমি ভিলেজ এছেম্বলি ইয়াত পাতিছোঁ আৰু গাঁৱৰ যিটো গাঁৱৰ ৰাইজৰ লগত আলোচনা কৰা যিটো এইটো এছেম্বলি ইয়াত চৰকাৰ আৰু ৰাইজৰ লগত এটা মধুৰ সম্পৰ্ক গঢ়ি উঠিব। বহুত সময়ত চৰকাৰৰ বহুত ভুল ধাৰণা থাকে কি পাব্লিকে বহুত কথা নাজানে, বহুত কথা তেখেতসকলে কোঅপাৰেট নকৰে আৰু বহুত সময়ত পাব্লিকৰো এইটো ধাৰণা থাকে কি চৰকাৰে বহুত কথা নাজানে, চৰকাৰে আমাৰ নহয়। তো চৰকাৰটো পাব্লিকৰ কাৰণেই হয়। ভাৰতৰ গণতান্ত্ৰিক ছিষ্টেমত যোৱা ৭৫ বছৰত ৰাইজে প্ৰত্যেকটো 5 বছৰৰ মূৰে মূৰে ইলেকশ্যনত ভোট দিছে আৰু চৰকাৰ বনাইছে। তাৰ পিছত চৰকাৰ আৰু ৰাইজৰ মাজত যিটো গেপ হৈ যায়, এই গেপৰ কাৰণে আমাৰ উন্নয়ন প্ৰক্ৰিয়াত যথেষ্ট ক্ষতি হয় আৰু ইয়াৰ মাজত মধ্যভোগীসকলে চৰকাৰ আৰু পাব্লিকৰ মাজত যিসকল থাকে সেইসকলেহে ভোগ কৰে, সেইসকলেহে এনজয় কৰে। তো সেইকাৰণে চৰকাৰখন ডাইৰেক্ট পাব্লিকৰ ওচৰত লৈ যাবৰ কাৰণে এটা প্ৰয়াস কৰা হৈছে। আজি আপোনালোকে শুনিবলৈ পাইছে এই হৰিণাগুৰি অঞ্চলত মহিলাসকলে ঠেলা চলাই খায়। ইয়াত পানী খাবলৈ বহুত অসুবিধা হৈ আছে, ইয়াত বানপানী হয়, ইয়াত ৰাস্তা ঘাট নাই, ইয়াত স্কুলবিলাকত যথেষ্ট সমস্যা আছে। এই কথাবিলাক যদি আমি নিজে আহি পেলাই যদি গাঁৱত এনেকুৱা ৰাইজৰ লগত ভাৱ বিনিময় নকৰোঁ, এইটো কেতিয়াও এই কথাবিলাক মানে নাজানিব। আৰু সেইকাৰণে আজি ডেভেলপমেণ্ট ইণ্ডেক্সটো চালে যিটো SDG এটা ইণ্ডেক্স ওলাইছে, তাত আমাৰ অঞ্চলবিলাক বহুত ক্ষেত্ৰত পিছ পৰি আছে। তো যোৱা 17 বছৰত যিখন চৰকাৰ আছিলে সেই চৰকাৰক ৰাইজে তেনেকুৱা পোৱা নাছিলে আৰু এতিয়া আজি আপোনালোকে দেখিছে সকলো EM ইয়াত আহিছে, অফিচাৰসকলক লৈ আহিছোঁ আৰু অফিচাৰসকলে এতিয়া ডাইৰেক্ট কথাখিনি জনাৰ পিছত EM সকলে ডাইৰেক্ট কথাখিনি জনাৰ পিছত এতিয়া নিজে নিজে তেখেতসকলে পদক্ষেপটো ল'ব লাগিব। এই পুঁজিবিলাক আঁচনিৰ অভাৱত বা আঁচনি তৈয়াৰ নকৰাৰ কাৰণে এই পুঁজিবিলাকক কেতিয়াবা আননেচেচাৰী কিছুমান স্কিমত মিছ ইউজ কৰা হয়। তো সেইকাৰণে ৰাইজৰ ইমান নিড আছে, ৰাইজৰ ইমান সমস্যা আছে, এই সমস্যাবিলাক আজি সমাধান কৰাৰ কাৰণে এই পুঁজিবিলাক যদি ইয়াত প্ৰদান কৰা হয় যথেষ্ট উন্নয়ন হ'ব। ইয়াত মহিলাসকলে কৈছে যে আমি যি কাম কৰিবলৈ দিয়ে সেইটোকে কৰিবলৈ ৰাজি আছোঁ, কিন্তু আজি চৰকাৰৰ তৰফৰ পৰা ৰজাঘৰীয়াৰ পৰা যদি কোনো অফিচাৰ, কোনো বিষয়া আহি যদি ৰাইজৰ লগত ভাৱ বিনিময় কৰি আপোনালোকে কি কৰিব বিচাৰিছে ৰাইজক যদি সহায় নকৰে, তেতিয়াহ'লে আমাৰ ৰুৰেল অঞ্চলটো সদায় গৰীবৰ পৰা গৰীব হৈ যাব আৰু টাউন অঞ্চলত মানুহবিলাকে ধনী হৈ যাব। এই ব্যৱধানটো আমাৰ কাৰণে দেশৰ উন্নয়নত বহুত ক্ষতি কৰিব। এটা কোম্পানীৰ লগত আলোচনা কৰি থকা হৈছে যিটো শিশুসকলৰ খাদ্য ইয়াত এই মানে আমাৰ যিটো খিমলু আলু বুলি কয় টেপিঅকা সেইটো ইউজ কৰিব পাৰে। তো সেইকাৰণে তেখেতসকলৰ লগত অতি শীঘ্ৰে এটা ইণ্ডাষ্ট্ৰি গঢ়ি তোলা হ'ব। ইয়াৰ বাহিৰে আজি বিভিন্ন ফিডবিলাকত সেইটো ইউজ কৰিব পাৰে। তো গতিকে ৰাইজে তেওঁলোকক প্ৰশ্ন সুধিছে কোনটো স্কিম কেনেকৈ কি হৈ আছে, ইমপ্লিমেণ্টেশ্যন হৈ আছে, এই অঞ্চলৰ অভাৱ অভিযোগ, যাতায়াতৰ অসুবিধা এই অঞ্চলত আছে, মাটিৰ পট্টা পোৱা নাই, ইয়াৰ অসুবিধা আছে। এনেকুৱা এই অঞ্চলত থকা উন্নয়নমূলক যি কাম কাজ যোৱা বহু বছৰ ধৰি এই অঞ্চলত যে উন্নয়নৰ কাম একো হোৱা নাই, এই কথাবিলাক তেওঁলোকে সুধিছে।
क'क्राझारनिफ्राय गपाल प्रसादनि रिपर्ट समनि रादाब।